বিলাক ল'ৰা ছোৱালীয়ে কথাটো বুজি পায় তেওঁলোক কেতিয়াও ডিপ্ৰেশ্যনত নাযায় মানে কি কথা পোষ্ট আছে 300 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে 3 লাখ তো আপোনাৰ ইমানো সেলফ কনফিডেন্স থকাটো ভাল নহয় যে সেই 3 লাখৰ 300ৰ মাজত যে আপুনি থাকিব আপোনাতকৈ কোনোবাই হয়তো ভালকে পঢ়িছে এইটো ৰিয়েলিটি হয় এটা সঁচা কথা হয়তো আপোনাতকৈ কোনোবা ফিজিক্যালি বেছি কোনোবা ফিট থাকিব পাৰে কাৰণ 3 লাখৰ মাত্ৰ 300 ল'ব তো আপুনি সেই পৰীক্ষা তেনেকুৱা টাইপৰ পৰীক্ষাত বহাৰ আগতে মানে আপুনি নিজক ৰেডি কৰক যে ইয়েছ মই পাৰিম মই পুৰা যুঁজিম কিন্তু অলপ মেণ্টেলিটিত অলপমান নিগেটিভিটি থাকিব লাগে জীৱনত অলপমান থাকিব লাগে কাৰণ ইমান বেছি সেলফ কনফিডেন্সে আল্টিমেটলি আপোনাক ডিপ্ৰেশ্যনত লৈ যাব যেতিয়া আপুনি বস্তুটো নাপায় আৰু ৰিয়েলিটি এইটোৱে যে এইখন এখন জোৱাৰ দৰে মানে এনে হৈছে না কথাটো 300 ল'ৰা ল'ব 3 লাখে এপ্লাই কৰিছে তো আপোনাতকৈ কোনোতো থাকিব না ভাল পঢ়া ইমানো সেলফ কনফিডেন্সটো আপোনাৰ নাই না তো সেইবাবে এনেকুৱা টাইপত যি পৰীক্ষাত বহুত বেছি ল'ৰা ছোৱালী এপ্লাই কৰিছে পোষ্ট কম তাত আপুনি ইমান বেছি আশা নকৰিব বা ইমান বেছি নিজৰ সৰ্বস্ব ঢালি দিয়ক একদম সব দিয়ক যিমান পাৰে সব দিয়ক কিন্তু এক্সপেক্টেশ্যনটো নাৰাখিব কাৰণ বেছি এক্সপেক্টেশ্যনে মানুহ ডিপ্ৰেশ্যনত লৈ যায় বুজি পাইছেনে ৰিয়েলিটি এইটো ক'লে এনেকুৱা লাগিব বহুতৰ যে ই ডিমোটিভেট কৰি আছে কিন্তু মই ডিমোটিভেট কৰা নাই মই সঁচা কথা কৈছোঁ আৰু এই সঁচা কথাটো মানি ল'বলৈ বহুতে মানে টান পায় বহুতে ভাবে কি এই কিয় হ'ব ভালকৈ পঢ়িম ভালকৈ সেই কৰিম কষ্ট কৰিম আমাৰ সেলফ কনফিডেন্স কিন্তু আপুনি যিমানে কষ্ট নকৰে কিয় সেই 3 লাখৰ 300 ল'ৰাহে চাকৰি পাব বাকী নাপাবই তো বাকী কষ্ট কৰা নাছিল নেকি বাকী যিমানে কষ্ট নকৰক কিয় তো সেইটো আপুনি মাইণ্ড লেভেলত ৰাখি থওক যে য়েছ হয়তো নাপাব পাৰোঁ কিন্তু সব চেষ্টা কৰিম পোৱাৰ কাৰণে তেতিয়া আপোনাৰ কেতিয়াও ডিপ্ৰেশ্যন নহয় ডিপ্ৰেশ্যন হয় সদায় আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱৰ ফলত